Kardom kado kabe panta pini video nang tumanangan pi मतलब pachini ga Assam Assembly along ini tum karbiang tumas konsel CM haladak lam kaneng je dun nadi nana tum labang so video long ke ceng pan jelang ilon alang li pipis kaneng je mat kado kabe pachini po apan alang li kaneng je PGR VGR long eviction claim unji claim is mela solam semela dak ni dun lo lase kado kabe marjung pembekas na টুলিৰাম ৰাহাঙক দ্য চেণ্টিনেল বাতৰি কাকতত প্ৰকাশিত ভাষ্ট এৰিয়াছ অফ লেণ্ড ইন ট্ৰাইবেল বেলছ এণ্ড ব্লকছ ষ্টিল এনক্ৰ'চড আপন শীৰ্ষক বিষয়টো উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ 3 মিনিটৰ ভিতৰত উইদিন 3 মিনিটছ Speaker ke hai le tum karbia tum sik sidul ke long lage methang lami ki pending support pen cheng lok ejutang jubat nim rokom la pen bisar gidar chok plang kusi itu man sik sidul nang epilo lasi non tum hemprek hangbom made state hangbom lasi মানে odoi khomodoi ৰাহাং দাদা odoi khomodoi itu karone moi আপোনাক জৰিয়তে মই অনুৰোধ কৰিব বিচাৰিছোঁ মন্ত্ৰী মহোদয় যাতে আমাৰ মাতৃভাষা মাদাৰ টাং জীয়াই ৰখাৰ স্বাৰ্থত যাতে আমাৰ কাৰ্বি লেংগুৱেজটো যাতে ট্ৰেন্সলেটৰ আপুনি ইয়াত ৰাখে তাৰ কাৰণে মই অধ্যক্ষ মহোদয় আপোনাক অনুৰোধ কৰিছোঁ ঠিক আছে আপুনি অধ্যক্ষ মহোদয় যে paper of sentinel paper very serious of land in tribal belts and blocks still encroach upon অধ্যক্ষ মহোদয় আপুনি জানে অধ্যক্ষ মহোদয় 6 শিডিউল অটোনমাস কাউন্সিল কাৰ্বি আংলঙে হওক অটোনমাস ডিমা হাছাওয়ে হওক আমাৰ 6 শিডিউল এৰিয়া ক্লজ এ সাব প্যারাগ্রাফ 1 Paragraph 3 mote land belong to under Karbi Anglong Autonomous Council. Assam Land Act 1880 they ame Karbi Anglong Autonomous Council 1953 ami adopt korisu. Tar pisot 1958 ami nijor ain bonaisu. Tar pisot 1959 e amar governor assent dia hoise. Tat jetu niki Transfer Land Act yet the sale, lease or transfer of lands to non-tribals and tribal belts and block and strictly restricted. অধ্যক্ষ মহোদয় আমাৰ যিবিলাকৰ ট্ৰাইবেল বেল এণ্ড ব্লকৰ মাটি বহুত ইনক্ৰচ হৈ আছে গতিকে অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মই অনাৰেবল চিফ মিনিষ্টাৰক ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যেটো নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্ব চৰকাৰে তেখেতৰ দায়িত্ব লোৱাৰ পিছত শিলচৰ কালচাৰ এৰিয়া ডেভেলপমেণ্টৰ কামৰ পূৰণ কৰাৰ স্বাৰ্থত তাৰো মিনি ছেক্ৰেটাৰিয়েট বনোৱা কল্পনা কৰিছে এনেধৰণত ডিব্ৰুগড়ৰ তাৰ এৰিয়া তিনচুকীয়া ডিব্ৰুগড় যোৰহাট গোলাঘাট তাৰ ৰাইজৰ সুবিধা দিবৰ কাৰণে তাৰো মিনি ছেক্ৰেটাৰিয়েট এতিয়া গঠন কৰা হৈছে অধ্যক্ষ মহোদয় কাৰ্বি আংলঙত আৰু ডিমা হাছাও 6 শিডিউলৰ মাটি যাতে প্ৰটেকশ্যন হ'ব কাৰণে আমি বহুতো ইনক্ৰচাৰ পাইছোঁ অধ্যক্ষ মহোদয় তাত আমাৰ কাৰ্বি আংলঙে হওক ডিমা হাছাওয়ে হওক সেই ইনক্ৰচাৰবিলাক ইভেকশ্যন কৰিব হ'লে আমাৰ হাতত ল' এণ্ড অৰ্ডাৰ নাই ষ্টেট গভৰ্ণমেণ্টে আছে গতিকে অধ্যক্ষ মহোদয় মই চিফ মিনিষ্টাৰ অনুৰোধ কৰিব বিচাৰিম যে কাৰ্বি আংলং আৰু ডিমা হাছাও যাতে আমাৰ নিজৰ মাটি যাতে ৰক্ষা কৰাৰ স্বাৰ্থত যে ল' এণ্ড অৰ্ডাৰ যে কাৰ্বি আংলং আৰু ডিমা হাছাও জুৰিডিকশ্যন যাতে ল' এণ্ড অৰ্ডাৰটো আমাক পাৱাৰ দিয়ে কাউন্সিলত যাতে আমাক পেৰাগ্ৰাফ 20 পাইছোঁ কিন্তু পেৰাগ্ৰাফ 20BA সেই পেৰাগ্ৰাফ 20BA ক্ষমতাটো যাতে কাৰ্বি আংলং অটোনমাস কাউন্সিলত যাতে সেই ক্ষমতা দিয়ে তাৰপিছত গভৰ্ণৰে আমাক এছেণ্ট দিব যাতে ইলিগেল ইনক্ৰচাৰবিলাকৰ আমি সেইটো সোনকালে এভেকশ্যন কৰিব পাৰে অধ্যক্ষ মহোদয় কাৰ্বি আংলঙত বহুতো ইনক্ৰচাৰ আছে কিন্তু
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে আশীৰ্বাদ তেখেতে সহায়িতাৰ কাৰণে আজি Thank you. ইণ্টাৰষ্টেট বৰ্ডাৰ নাগালেণ্ডে হওক যুদুকুলিনিয়ে হওক খানবস্তিয়ে হওক আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ লাংকাজানে হওক প্ৰায় ৩,০০০কৈ অধিক পৰিয়ালৰ আমাৰ ইনক্ৰচাৰৰ আমি ইভেকশ্যন কৰা আমি ছাকচেছ হ'লোঁ সফল হ'লোঁ অধ্যক্ষ মহোদয় এনেধৰণৰ আমাৰ এতিয়াও PGR BGRৰ পৰা আৰম্ভ কৰি যিমানখিনি ইনক্ৰচাৰ আছে সেইবিলাক যদি আমাৰ ল' এণ্ড অৰ্ডাৰ যদি আমাক ছাপৰ্ট দিয়ে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি সেইটো আমি ইভেকশ্যন কৰিব পাৰিম অধ্যক্ষ মহোদয় কাৰণ আমাৰ ল' এণ্ড অৰ্ডাৰ আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ হাততে আছে গতিকে পেৰাগ্ৰাফ 20BA যাতে আমাৰ গভৰ্ণৰ যদি সেই ক্ষমতা দিয়ে তেনেহ'লে আমাৰ ল' এণ্ড অৰ্ডাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলটো ট্ৰেন্সফাৰ হ'ব অধ্যক্ষ মহোদয় গতিকে আমি আপোনাৰ জৰিয়তে মই অনাৰেবল চিফ মিনিষ্টাৰক মই ৰিকুৱেষ্ট কৰিব বিচাৰিম যে উইদিন দ্য জুৰিডিকশ্যন অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল এণ্ড ডিমা হাছাও অট'নমাছ কাউন্সিল যে SPDC আগতে এছিয়াৰ এনুৱেল কনফিডেন্সিয়েল ৰিপৰ্ট যোনে CM তেখেতে সেই এছিয়াৰটো তেখেতে লিখে ঠিক তেনেধৰণৰ OC IC ইনস্পেক্টৰৰ ট্ৰেন্সফাৰ পষ্টিং within the jurisdiction of Karbi Anglong Autonomous Council and Dimasa Autonomous Council, সেইটো আমাক যাতে ক্ষমতা দিয়ে ধন্যবাদ।